আজি মই আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ আৰু এটা অন্য এটা ৰেচিপি খুব পপুলাৰ হয় পাৰৰ মাংস। পাৰ মাংসটো বনাবলৈ মই পাৰ বিচাৰিছিলোঁ কিন্তু নাপালোঁ, দুটা পাৰই পালোঁ। পাৰ মাংসটো ভালকৈ ধুই মেলি কাটি কুটি ল'লোঁ আৰু মাংসখিনিৰ লগত দিবলৈ আলু, পিঁয়াজ, আদা, নহৰু, তেজপাত, শুকান জলকীয়া ল'লোঁ। মছলাৰ ভিতৰত আছে আপোনাৰ পাঁচফোৰণ অকণমান, নিমখ, হালধি, কাশ্মীৰ মিৰ্চি পাউডাৰ আৰু জিৰা গুড়ি। আৰু মাংসত দিবলৈ এয়া গৰম মছলাখিনি মই খুন্দনাত খুন্দি লৈছোঁ। মাংসত দিবলৈ মই এটা পেষ্ট তৈয়াৰ কৰি লৈছোঁ। তাত আছে আপোনাৰ পিঁয়াজ অকণমান, আদা, নহৰু আৰু শুকান জলকীয়া। শুকান জলকীয়াটো কোনোবাই ইয়াত দিবও পাৰে পেষ্ট কৰি পেলাই, কোনোবাই নিদিবও পাৰে, সেইটো নিজৰ ইচ্ছা। মাংসখিনিত মই প্ৰথমতে 1 চামুচমান তেল, অকণমান হালধি পাউডাৰ, অকণমান নিমখ, লগতে কাশ্মীৰী পাউডাৰ আৰু জিৰা গুড়ি। যিখিনি মছলা মই পিছত তেলতো ভাজিম সেইখিনি মছলা অলপমান লৈ, পিঁয়াজ অলপমান লৈ মই প্ৰথমতে এইখিনি সানি ল'ম। সানি কেৰাহীত তেল গৰম হোৱালৈ মছলাখিনি ভাজো, মানে এইখিনি মই প্ৰথমতে সানি অকণমান সময় ৰাখি থ'লোঁ। পাতি লোৱা কেৰাহীটো গৰম হওঁতে মই তাতে তেল দি দিলোঁ। গৰম হোৱা তেলখিনি প্ৰথমতে পাঁচফোৰণখিনি, তেজপাতটো দি ল'লোঁ। পিঁয়াজখিনি দিলোঁ। যিহেতু পাৰ মাংসত অমিতা দিলে তাৰ টেষ্টটো খুবেই ভাল হয়, কিন্তু আজি লকডাউন চলি থকাৰ কাৰণে অমিতা বহুত বিচাৰিলোঁ, অমিতাও নাপালোঁ। তো মই আজি অকল আলুৱে ইউজ কৰিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাত মই বনাই থোৱা আদা, ৰচুন, শুকান জলকীয়াৰ পেষ্টটো দি দিলোঁ তেলত। পেষ্টটোত অকণমান মোৰ পানী বেছি হ'ল। এতিয়া মই ইয়াত অথনি লোৱা হালধিখিনি, যিখিনি আধা মাংসত দিলোঁ আৰু আধাখিনি মই এতিয়া তেলত দি দিম। ইয়াত হালধিটো দিলে আপোনাৰ মাংসৰ কালাৰটো খুব ধুনীয়া হয়। মছলাখিনি ভাজি হোৱাত এতিয়া মই মাংসৰ লগত বাকী থকা আলুখিনিও সানি লৈছোঁ একেবাৰে। এতিয়া হালধিটো লাগিব। কিছুমানে আলুখিনি আগতেও ফ্ৰাই কৰি ল'ব পাৰে, মই একেলগে দি দিছোঁ ইয়াতে। এতিয়া মই মাংস আৰু আলুখিনি কেৰাহীটোত দি দিছোঁ। দি অকণমান লৰাই জুইটো কমাই দি ঢাকনি এখনেৰে ঢাকোন মাৰি দিব। ঢাকোনখন উদঙাই দিয়াৰ পিছত আপোনালোকে দেখিছে যে ছাইডত তেল জমা হৈ গৈছে। প্ৰথমতে পানী ইউজ নকৰিব, ঢাক মাৰি দিওঁতেই ভাপতে আপোনাৰ পানীখিনি উঠি আহিব, মাংসত থকা পানী আৰু তেলটো। এতিয়া আকৌ এবাৰ লৰাই দি আকৌ ঢাকনিখন মাৰি দিয়ক। ঢাকনখন উদঙাই আকৌ এবাৰ লৰাই দিওঁ।
মাজে মাজে লৰাই থাকিব যাতে তলত লাগি নাযায়। মই অকমান ফ্ৰাই কৰি লম। কিছুমানে ধৰক আপোনালোকে বহাই দি পেলাই পানী অকমানো দি দিব পাৰে ফ্ৰাই কৰাৰ পিছত, কিন্তু মই অকমান বেছিকৈ ফ্ৰাই কৰি লম। এতিয়া দেখিছোঁ যে পাৰ মাংসখিনি অলৰেডি ফ্ৰাই হৈ গৈছে মোৰ। এতিয়া মই গৰম পানী দিম। আপোনালোকে সদায় মাংসত গৰম পানীটো ইউজ কৰিব। গৰম পানী দিলে মানে ইয়াৰ টেষ্টটো ঠিকে থাকে। যিহেতু পাৰ মাংসটো অকণমান পনীয়া হ'লে ভাল লাগে, তো সেইটো কাৰণে মই অলপমান পানী বেছিকৈ দিছোঁ। এতিয়া উতলিবলৈ আকৌ ঢাকোন মাৰি দিম। আপোনালোকে দেখিছে যে আমাৰ মাংসটো অলৰেডি হৈ গৈছে, উতলি আহিছে। এতিয়া মই খুন্দি থোৱা গৰম মছলাখিনি মাংসখিনিত দি দিলোঁ। এতিয়া গৰম মছলাখিনি দি মই গেছটো অফ কৰি থলোঁ। আজি আমাৰ পাৰ মাংস বনোৱা হৈ গ'ল। এতিয়া আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিব পাৰিব। এতিয়া মই পাৰ মাংসখিনি এনেকৈ বাতিয়ে বাতিয়ে সজাই ল'লোঁ। এনেকৈ আপোনালোকক যদি আৰু ৰেচিপি আগবঢ়াই থাকিব লাগে তেনেহ'লে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।